কৃষ্ণ ভক্তি কথাৰ ৰাশিফললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ৰঙালী বিহুটি সুন্দৰভাৱে অতিবাহিত কৰিলে। আনহাতে পবিত্ৰ ৰমজান মাহো চলি আছে। ৩ মে'ত হ'বলগীয়া ঈদ উল ফিতৰলৈ শুভেচ্ছা যাচিলোঁ। আৰু 16 মে'ত আছে বুদ্ধ পূৰ্ণিমা। এইবাৰৰ বুদ্ধ পূৰ্ণিমা অত্যন্ত শুভ দিন সোমবাৰে পৰিছে। এই দিনটোত বটবৃক্ষত গাখীৰ অৰ্পণ কৰিব পাৰিলে শুভত্ব বৃদ্ধি পায়। এতিয়া আহিছোঁ মে' মাহৰ ৰাশিফললৈ। মে' মাহটোত বৃক্ষ ৰাশিৰ জাতকসকলে জ্যোতিষীয় দৃষ্টিভংগীৰে কেনেদৰে চলিলে শুভ ফল পাব জানো আহক। প্ৰথমে জানো আহক শুভ ৰং কি হ'ব। এই মাহটোত ভাটৌ ফুলীয়া ৰং আপোনালোকৰ বাবে শুভ হ'ব। 2022 বৰ্ষৰ মে' মাহত বৃক্ষ ৰাশিৰ আৰু ষষ্ঠ ভাৱৰ অধিপতি গ্ৰহ শুক্ৰ 27 এপ্ৰিলৰ পৰা 22 মে'লৈ একাদশ ভাৱ মীন ৰাশিত অৱস্থান কৰি 23 মে'ত ব্যয় ভাৱ মেঘ ৰাশিত সঞ্চৰণ কৰিব। দ্বিতীয় পতি আৰু পঞ্চম পতি বুধ 25 এপ্ৰিলৰ পৰা 1 জুলাইলৈ বৃক্ষ ৰাশিতে অৱস্থান কৰি থাকিব। চতুৰ্থপতি ৰবি 14 এপ্ৰিলৰ পৰা 14 মে'লৈ দ্বাদশ ভাৱ মেঘ ৰাশিত থাকি 15 মে'ত বৃক্ষ ৰাশিলৈ প্ৰৱেশ কৰিব। সপ্তম পতি আৰু দ্বাদশপতি মংগল 7 এপ্ৰিলৰ পৰা 16 মে'লৈ দশম ভাৱ কুম্ভ ৰাশিত অৱস্থান কৰি থাকি 17 মে'ত একাদশ ভাৱ মীন ৰাশিত সঞ্চৰণ কৰিব। বৃক্ষ ৰাশিৰ জাতকসকলে বৰ্তমান সময়খিনিত সুস্থিৰভাৱে সময়খিনি অতিবাহিত কৰিব পাৰিব। পাৰ হৈ যোৱা মাহটো সন্তোষজনক বহুতৰ কাৰণে নাছিল। 27 এপ্ৰিলৰ পৰা সকলো ফালৰে পৰা যথেষ্টখিনি সকাহ পাব। আৰ্থিক অনাটনো দূৰ হ'ব। মানসিক অন্তৰ্দ্বন্দ্ব এতিয়া সম্পূৰ্ণ ঠিক হোৱা নাই, কিন্তু 15 মে'ৰ পৰা ঘৰৰ পৰিয়ালৰ সহযোগত সকলো দিশ উন্নত হৈ পৰিব। নতুনকৈ ব্যৱসায় বাণিজ্য কৰিব বিচৰাসকলৰ কাৰণে সন্মুখত সুযোগ আহিব। চাকৰি প্ৰাৰ্থীসকলৰ 22 মে'ৰ পিছত বাধা আহিব পাৰে। সন্তান প্ৰত্যাশীসকলৰ বৰ্তমান সময়খিনি অনুকূল। পতি বা পত্নীৰ মাজত বুজাপৰা বাঢ়িব। দুয়োজনৰ মাজত বিশ্বাসৰ অভাৱ পূৰ্বতে আছিল যদি প্ৰথম খোজটো আপোনালোকে আগবঢ়াব লাগিব। বৃক্ষ ৰাশিৰ জাতকসকলৰ আন এটা মন কৰিবলগীয়া কথা হৈছে আপোনালোকৰ মাজৰ বহুতৰে হয় আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষণ বাঢ়িব নহয়, আপোনালোকে দূৰৈ কোনো ঠাইৰ সৈতে সংযোগ কৰিবলগীয়াত পৰিব। আৰু কিছু লোকে অনলাইনৰ সহায়তো আয় উপাৰ্জন কৰাৰ ৰাস্তা খোল খাব। স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে স্কুল ৱৰ্ক নিয়মিতভাৱে কৰি যাব লাগিব। 15 মে'ৰ পিছত পঢ়াৰ প্ৰতি ধাউতি বাঢ়িব। বিধান হিচাপে এই মাহটোৰ কাৰণে ৰঙা ৰংটো কমকৈ ব্যৱহাৰ কৰিব। এই মাহটোৰ ভিতৰত 2, 3, 4, 5, 7, 8, 9, 10, 11, 12, 13, 20, 21, 22, 23, 24, 25 আৰু 26 মে'ত ঘৰত শুভকাৰ্য সম্পাদন কৰাৰ বাবে সময় অনুকূল। আৰু 14, 15, 18, 19, 27 আৰু 28 মে' এই দিনকেইটাত বিশেষভাৱে সতৰ্ক থাকিব লাগিব। ভক্তি কথাৰ ৰাশিফলৰ যোগেদি বৃক্ষ ৰাশিৰ 2022 বৰ্ষৰ মে' মাহৰ ৰাশিফল আপোনালোকলৈ আগবঢ়ালোঁ। অহা মাহত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে অন্ত পেলাইছোঁ। আৰু আমাৰ বিচাৰসমূহ যদি গ্ৰহণযোগ্য বুলি ভাবে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। কৃষ্ণ।